ক'ৰবালৈ যে যাবলগীয়া থাকিলে কিমান যে দৌৰা-দৌৰি নহয় নহয় কি ক'ম আৰু। যদি আগৰ পৰা প্লেনিং থাকে যে যাম বুলি তেনেহ'লে বাৰু একো নাই। যদি হঠাৎ খবৰটো আহে যে আধা ঘণ্টা এঘণ্টাত ওলাই যাব লাগে তেনেহ'লে যে কিমান দৌৰা-দৌৰি হয় নহয়। সৰু ল'ৰা-ছোৱালী থকাসকলেহে বুজি পায় নহয়নে বাৰু? আৰু এইফালে ময়ো কাপোৰ কানি পিন্ধি ওলাই ল'লোঁ। নিশ্চয় গম পাইছে যে ক'ৰবালৈ যাবলৈ ওলাইছোঁ হয়নে নহয় বাৰু? আৰু এইফালে ময়ো ওলাই মেলি লৈ বেটিকোৱে উলিয়াই আছোঁ। দেখিছেনে তাইক কাপোৰ পিন্ধোৱাৰ লগে লগে যে তাইৰ কান্দোন আৰম্ভ হৈয়ে যায়। ক'ৰবালৈ যোৱাৰ আগমুহূৰ্তত তাইক কিমান যে কান্দোন কাপোৰ পিন্ধোৱা সময়ত, কিন্তু উপায় নাই তেনেকৈ উলিয়াই মেলি নিবই লাগিব। আৰু এয়া দেখিছেনে কাপোৰ পিন্ধাই ল'লোঁ, কান্দিও আছে। তেনেকেই তাইক এয়া কাপোৰ কানি পিন্ধাই লৈ আবাহঁত যিহেতু নাযায় তেওঁলোকৰ কাৰণে এয়া দুপৰীয়াৰ যা যোগাৰ কৰি ল'লোঁ। আৰু ভিতৰলৈ আহি পাই দেখিলোঁ বেটিয়ে গোটেই মুখত ক্ৰীম লগাই দিলে। চাওকচোন বাৰু গোটেই মুখখন দেখিছেনে? ইমান ধুনীয়াকৈ উলিয়ালোঁ কাপোৰ কানি পিন্ধাই, কিন্তু গোটেই মুখখনত ক্ৰীম লগাই দিলে। উপায় নাই, কি কৰিব, সৰু ল'ৰা-ছোৱালী যিহেতু তেওঁলোককতো গালি পাৰিব নোৱাৰি। গালি পাৰিও লাভ নাই, বুজিও নাপায়। খং উঠি আছে যদিও মুখত এটা হাঁহি লৈ মুখখনো মোহাৰি দিলোঁ। আৰু এয়া আব্বাহঁতৰ কাৰণে চাহকাপো যোগাৰ কৰি ল'লোঁ। যিহেতু চাহৰ সময়ো হৈ গৈছে তেওঁলোককো এয়া চাহকাপ দি লৈ অলপ সময় বাহিৰত ৰ'দতে বহি ল'লোঁ। আপোনালোকক কোৱাই নাই নহয় ক'লৈ যাম। আচলতে যাম মাহীহঁতৰ ঘৰলৈ। আৰু এয়া আহি পালেহি মহাও। যিহেতু আম্মা মাহীহঁতৰ ঘৰতে আছিলে, মহাও মাতি পঠিয়ালে যে বেটিক লৈ মোক মাতি পঠিয়ালে। আৰু ইফালে মহাও আহিলে মোক নিবলৈ। মহাৰ লগতে এয়া গ'লোঁ মাহীহঁতৰ ঘৰলৈ বুলি। আৰু এয়া মহা আৰু মই গৈ আছোঁ। গৈ পালোঁগৈ এয়া মাহীহঁতৰ ঘৰ। মাহী ছোৱালীজনীও ওলাই আহিছে আমি গৈ পোৱা দেখি। আৰু গৈ পাই যে বেটিয়ে দাদীয়েকৰ ওচৰতে গৈ পাই গ'লগৈ। মোৰ কোলাৰ পৰা নামি দৌৰিছে দাদীয়েকৰ ওচৰলৈ। আৰু দাদীয়েকৰ ওচৰতে বহি আছে। এইফালে আকৌ মাহীয়ে দেখুৱাই আছে তেওঁ শিৱসাগৰলৈ যোৱা ভিডিঅ' কৰিছিলে। তাকে টিভিত তেওঁ মোক দেখুৱাই আছে আৰু কৈ আছে ক'ত ক'ত কি কৰিলে কি নাই আমাক তাকে কৈ আছে। আৰু দুয়ো আম্মা মই বহি তাকে চাই আছোঁ আৰু তেওঁৰ কথাবোৰো শুনি আছোঁ। এইফালে আকৌ বেটিয়ে লাগি গ'ল আপত্তি দিবলৈ বুলি। যিহেতু দাদীয়েক দুদিন ধৰি নাছিলে, কোনে কি কৰিলে কি নাই দাদীয়েকক এয়া আপত্তি দি আছে। সঁচাকৈ দাদীয়েক নাতিনীয়েকৰ মৰমবোৰ দেখিলে বৰ ভাল লাগে। আৰু তাৰ মাজতে এইফালে আকৌ মাহীয়ে যোগাৰ কৰিলে চাহকাপ। ইমান ধুনীয়াকৈ চাহকাপ দিছে নহয়, তাকে ধুনীয়াকৈ চাহকাপ খাই ল'লোঁ। খাই মেলি লৈ পেলাই মটৰ এৰুৱাই কথা পাতি আছোঁ আমি তিনিও, আম্মা মই আৰু মাহী। আৰু কথা পাতি মটৰ এৰুৱাইহে ভাল লাগে নহয়নে বাৰু? আৰু এয়া তিনিওজনী আমি মানে আম্মা মই মাহী লাগি গৈছোঁ মটৰ এৰুৱাবলৈ। মটৰ এৰুৱাই মেলি আকৌ এয়া মাহী ছোৱালীজনীৰ লগত আহিলোঁ অকণমান টাউনলৈ বুলি। তাইৰ যিহেতু বিশেষ কিবা এটা কাম আছিলে। বিশেষ কাম মানে কি, সৰস্বতী পূজা আহি পাইছেহিয়ে নহয়। ল'ৰা-ছোৱালী গাতটো আৰু তৰণিয়ে নাই কাপোৰ বজাৰ কৰিবলৈ। তাই তাকে আহিলে কাপোৰ কিনিবলৈ বুলি। এয়া এযোৰকৈ মেখেলা চাদৰ চালোঁ। মোৰ কিন্তু এইযোৰ পচন্দ লাগিছিলে, কিন্তু তাইৰ পচন্দ নহ'ল। ছোৱালী মানুহ যিহেতু সহজে পচন্দ হ'ব জানো? সহজে পচন্দো নহয়। তাকেই এযোৰকৈ মেখেলা চাদৰ মানে চাই আছোঁ। মানে তাই যেনেকুৱা বিধৰ বিচাৰিছিলে কালাৰটো তেনেকুৱা পোৱা নাই। তাকে এয়া এখনকৈ সকলোবোৰ দোকান ঘূৰিলোঁ। আৰু কাপোৰো এযোৰকৈ উলিয়াই দেখুৱাই আছে। দোকানৰ প্ৰায় কাপোৰে উলিয়াই দেখালে, কিন্তু তাইৰ পচন্দ নহ'ল। উপায় নাই, যিহেতু পচন্দ নহ'লেতো ল'ব নোৱাৰিম। তাকেই এনেকৈ এযোৰকৈ কাপোৰ চাই ল'লোঁ। চাই মেলি লৈ যিহেতু পচন্দ নহ'লে উভতি আহিলোঁ। উভতি আহি যিহেতু কাপোৰ কিনা নহ'লে মই ভাবিলোঁ মোৰ এটা দৰকাৰী কাম কৰি লওঁ, মানে থ্ৰেডিং। আৰু এয়া পাৰ্লাৰত সোমাই থ্ৰেডিঙো কৰি ল'লোঁ। থ্ৰেডিং কৰি মেলি দুয়ো হাঁহি আছোঁ। মানে যিটো মেইন কামৰ কাৰণে আহিছিলোঁ সেইটোৱে নহ'ল যে, তাকে দুয়োজনীয়ে হাঁহি মানে সেইটো কথাকে পাতি আহিলোঁ কিবা এটা খাই লওঁ বুলি। যিহেতু ওলাই আহিছোঁ আৰু কিবা এটা নাখাম সেইটোতো হ'বই নোৱাৰে। তাকে দুয়োজনী সোমাই ধুনীয়াকৈ একাপ কফি ল'লোঁ আৰু পকৰা ল'লোঁ। আৰু চাওকচোন কফি কাপৰ ওপৰত কিমান ধুনীয়াকৈ এটা হাৰ্ট বনাই দিছে। আৰু দুয়োজনীয়ে খাই মেলি মনটো মাৰি ঘৰলৈ বুলি উভতি আহিলোঁ, মানে মাহীহঁতৰ ঘৰলৈ বুলি। আৰু আহি পাই দেখিলোঁ মাহীয়েও ধুনীয়াকৈ দুপৰীয়াৰ ভাতৰ এয়া টেবুলত উলিয়াই যোগাৰ কৰি থৈছে। মাহীয়ে বনাইছিলে বেঙেনা পিটিকা, মিক্স ভাজি, বইল ডিম, এইফালে মাছ, আৰু এইফালে বনাইছিলে চিকেন আৰু এয়া চালাড। এনেকৈ দুপৰীয়া ভাত সাজো খালোঁ। যিহেতু কফি খাই আহিছিলোঁ, পেটত জেগাও নাছিলে, কিন্তু মাহীয়ে যে ইমান মৰমত হেঁপাহত বনাইছে তাৰ কাৰণে অকণমান পেটত জেগা নাছিলে যদিও জোৰ জবৰদস্তি খালোঁ। খাই এইফালে আকৌ সন্ধিয়া মাহীয়ে লাগি গ'ল পিঠা বনাবলৈ, মানে গুড় দিয়া পিঠা। আৰু মাহীৰ হাতৰ খানা কিমান টেষ্টি ন, আপোনালোকক কি ক'ম। যেনেকেই নবনাওক যিয়ে নবনাওক, কিন্তু খাবলৈ বিৰাট টেষ্টি হয়। মাহীয়ে বিৰাট টেষ্টি খানা বনায়। আৰু এয়া বনাইছে এইফালে পিঠা সন্ধিয়াৰ চাহৰ কাৰণে। আৰু এয়া সন্ধিয়াৰ চাহকাপো আমি সকলোৱে একেলগতে খাই ল'লোঁ। আৰু এনেকৈ সকলোৱে একেলগতে
সময়কণ থাকিলে পটককৈ পাৰ হৈ যায় নহয়নে বাৰু আৰু চাহ খাই মেলি ঘৰলৈ উভতিবলৈ হ'ল গৈছিলোঁহে দুপৰীয়া আহিবলৈ হ'লেই আৰু এয়া মহাকো মাত লগালোঁ বেটীয়ে দাদা জীয়েকক মাত লগাইছে মাত লগাই লৈ মাহীৰ ল'ৰাটোৱে আমাক ঘৰলৈ বুলি থ'বলৈ আহিলে আৰু এয়া দুয়ো ফোনত ব্যস্ত দেখিছেনে মানে আম্মা আৰু মাহীৰ ল'ৰাটো আৰু এয়া আহি পালোহি ঘৰ আহি পাই এয়া নামি ল'লোঁ আৰু সি যিহেতু তাৰ কিবা কাম আছিলে সি নানামিলে সি আমাক থৈ গ'লগৈ তেনেহ'লে আজিলৈ আহিছোঁ